নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি ৰাতিপুৱা ব্ৰেকফাষ্টত খোৱা। সেইটো হ'ল আলু পনীৰ পেকেজ। তেনেহ'লে বলকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আটা লৈছোঁ আৰু এইটো কাপেৰে মই 1.5 কাপ আটা ইয়াত লৈছোঁ। আপোনালোকক যিখিনি লাগে সেইখিনি লৈ ল'ব। ইয়াত নিমখ লৈ লৈছোঁ, ইয়াত পানী লৈছোঁ আৰু ইয়াত অলপ অলপ পানী দি পেলাই এইখিনি আটাখিনি এনেকৈ মাৰি ল'ব লাগিব। এতিয়া এইখিনি হৈ গ'ল। ইয়াত মই অকণমান তেল লগাই এইখিনি অকণমান সময়ৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম। এইখিনি এনেকৈ লগাই দিছোঁ আৰু এইখিনি এতিয়া ঢাকনি মাৰি অকণমান সময় এনেকৈ ৰেষ্ট কৰিবলৈ দিম। এয়া গেছৰ পেনখন লৈ লৈছোঁ আৰু গেছটো অন কৰি দিছোঁ। এয়া তেলখিনি লৈ লৈছোঁ। এয়া মই কণী লৈছোঁ আৰু এইখিনি হালধি, জিৰা গুড়ি অকণমান, ৰেড চিলি পাউডাৰ আৰু নিমখ দি পেলাই এনেকৈ মেৰিনেট কৰি ৰাখিছোঁ। এইখিনি এতিয়া ইয়াত দিলোঁ। এইখিনি তুলি লৈছোঁ। এতিয়া ইয়াত অকণমান তেল লৈ লৈছোঁ। এয়া জিৰা লৈ লৈছোঁ আধা চামুচ আৰু এয়া পিঁয়াজ লৈছোঁ এটা সৰু সৰুকৈ কাটি লৈছোঁ। এয়া দুটা জলকীয়া লৈছোঁ সৰু সৰুকৈ কাটি পেলাই। এয়া 5 ফুটামান নহৰু লৈছোঁ সৰু সৰুকৈ কাটি পেলাই আৰু এয়া অকণমান আদা লৈছোঁ সৰু সৰুকৈ কাটি পেলাই। এইখিনি এতিয়া মিক্স কৰি লৈছোঁ। এয়া পিঁয়াজখিনি হৈ গ'ল, বেছিকৈ ভাজিব নালাগে। এয়া মই 2টা আলু লৈছোঁ আৰু এনেকৈ সৰু সৰুকৈ কাটি পেলাই লৈছোঁ। এইখিনিও ইয়াত দি লৈছোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ব লাগিব। আপোনালোকে যদি ইয়াত বেলেগ চব্জি ব্যৱহাৰ কৰে তেনেহ'লে ব্যৱহাৰ কৰিব পাৰিব। মই কিন্তু আজি আলুৱে ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত নিমখখিনি লৈ লৈছোঁ। এয়া হালধি লৈ লৈছোঁ। এয়া সৰু চামুচেৰে এচামুচ ধনিয়া গুড়ি লৈছোঁ। এয়া জিৰা গুড়ি লৈছোঁ আৰু এয়া ৰেড চিলি পাউডাৰ লৈছোঁ। এয়া অকণমান পানী দি লৈছোঁ। এয়া অকণমান আলুখিনি সিজাৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। এয়া ঢাকনিখন খুলি চাইছোঁ। এয়া এইখিনি হৈ গ'ল। এতিয়া ইয়াত মই পনীৰখিনি এড কৰি দিম। এইখিনি ভালদৰে মিলাই লওঁ। এয়া এইখিনি হৈছে, মই গেছটো অফ কৰি দিছোঁ আৰু ইয়াত কেইটামান পুদিনাৰ পাত দিলোঁ। ইয়াত মই এয়া পুদিনাৰ পাত লৈছোঁ আৰু এইখিনি এনেকৈ দি লৈছোঁ। এতিয়া এইখিনি এনেকৈ ৰাখি দিয়া। আহকচোন আমি আটাখিনি চাই লওঁ। এয়া আটাখিনিও ৰেষ্ট কৰা হৈ গ'ল। ভালদৰে এবাৰ মঠি লৈছোঁ। এয়া লাড়ুকেইটা আপোনালোকক যেনেকুৱা লাগে তেনেকৈ বনাই ল'ব। এয়া বলকেইটা এনেকৈ বনাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া আহকচোন আমি এইখিনি বেলি লওঁ। এইখিনি এনেকৈ ভালদৰে চিন কৰি ল'ব যাতে ওলাই আহিব নোৱাৰে। এয়া কাটা চামুচত সহায়ত এনেকৈ ডিজাইন দি লৈছোঁ। এয়া এইখন হৈ গ'ল। এয়া আকৌ এখন এনেকৈ বনাই লওঁ। এয়া অকণমান চাইডত এনেকৈ পানী দি লৈছোঁ। এতিয়া এইখিনি এনেকৈ বনাই লৈছোঁ। এইখিনি এনেকৈ চিন কৰি লওঁ।
এয়া এইখিনি আমাৰ হৈ গ'ল। এতিয়া এয়া দুটা আমি ৰলৰ নিচিনাকৈ ৰল কৰি বনাম। এতিয়া মই এইখিনি বেলি লৈছোঁ। এয়া এইখনো হৈ গ'ল। গেছত টাৱাখন তুলি দিছোঁ আৰু গেছটো অন কৰি দিছোঁ। এয়া মই তেলখিনি লৈ লৈছোঁ। সেই দুখন মই উলিয়াই লৈছোঁ আৰু এতিয়া সেই দুখন দি লৈছোঁ এনেকৈ। এয়া এইখন মই এনেকুৱা ডিজাইন কৰি লৈছোঁ। এয়া চাইডকেইটা এনেকৈ কাটি লৈছোঁ। এয়া ফিটিংছখিনি লৈ লৈছোঁ। এইখিনি মই এনেকৈ ধুনি লৈছোঁ। এয়া ঘূৰাই লৈছোঁ। এনেকৈ ঘূৰাই ল'ব। দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া আমাৰ টেষ্টি আলু পনীৰ পেকেজ ৰেডি হৈ গ'ল চাৰ্ভ কৰিবলৈ। এইখিনি মই কঁঠালৰ আচাৰ আৰু কেঁচা আমৰ জেলিৰে সৈতে গাৰ্নিছ কৰিছোঁ। কেঁচা আমৰ জেলিৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। গতিকে আপোনালোকে এনেকৈ বনাই খাব আৰু আপোনালোকৰ অনুভৱ আমাৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক এটা কৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কাষতে থকা বেলটো বজাই দিব যাতে কোনো নতুন ভিডিঅ' দিলে আপুনি প্ৰথমতে চাব পাৰে। তেন্তে আজিলৈ আহিছোঁ। ধন্যবাদ।